এইটো আমাৰ ৰোহিত হাই কৰি দিয়া ওলালে দেই আৰু বিষ্ণু খুব ফটো সেয়া ওলাইছ হৰি ৰাম দেবী যোগ নমস্কাৰ মই প্ৰীতম কাকা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আগবঢ়াই দিছোঁ আশা কৰিছোঁ ভাল পাব বুলি তো আজি আছে আমাৰ নিমন্ত্ৰণী এখন গৃহস্থৰ ঘৰত ভাওনা আমাৰ দলটিৰ নাম হৈছে ত্ৰিভংগ মুদ্ৰাৰ শিল্পী সমাজ আৰু আজি আমি গৃহস্থৰ ঘৰত প্ৰদৰ্শন কৰিবলৈ গৈছোঁ ভাওনাখনৰ নাম হৈছে হুকমুনিৰ ব্ৰহ্মলীন ভিল কুমাৰৰ শিৱত্ব প্ৰাপ্তি তো লেটছ গো কেনেকৈ আৰম্ভ কৰোঁ কি কৰোঁ কেনেকৈ যাওঁ কি কৰোঁ চব সকলোবোৰ দেখাবলৈ মই চেষ্টা কৰিম মাজে মাজে ভিডিঅ' ভৰাই দিবলৈ চেষ্টা কৰিম তো নোৱাৰিলেতো নাই আৰু চ' লেটছ গো তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 2000 years. Guys, আমি আহিছোঁ আজি ভাওনা চাবলৈ মইনাপাৰত ধেৰ আছে চাৰিটা ধেৰ ল'ৰা ছোৱালী আজি মানে তো এতিয়া মেকআপ চেকআপ কৰিমগৈ আৰু দেৰিকৈ আছে সেইকেইটা হাই দে চাই থাকক আৰু। তোৰ নামকেইটা কৈ দে মোৰ নামটো দিবান শইকীয়া এইটো তোৰ নামটো আৰু আৰু আগত গ'ল এইটো আৰু কিশোৰ হাইকা তো ওলামগৈ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে হয় ছাবস্ক্ৰাইব কৰিব দেই তো গাইছ আমি গৃহস্থৰ ঘৰত আহি পাই গ'লোহি ভাৱৰীয়া সকলো আহিছে আৰু লাহে লাহে নিয়ন ওলালে দেই হাই কৰি দিয়া ভাৱৰীয়া আহি পাই গ'লহি আমাৰ এমকণ ভাই ধুনীয়াকৈ ড্ৰেছ চেছ পিন্ধাই আছে আৰু এইবোৰ এবাৰ টিকুদা এবাৰ নিয়ন এয়া আমাৰ জংকিত দা এয়া আমাৰ শিৱ দেই ওলালে এয়া আমাৰ দলপতি হাই কৰি দিয়া প্ৰাঞ্জিত ভাই আহি গ'ল এয়া ভাওনা চাবলৈ আহিছে আহিলোঁ দেই ভাওনা চাই ভিডিঅ' চাই দিম অঁ তাকে চাম বুলি আহিছোঁ আৰু অঁ চাব দেই ভিডিঅ' এইবাৰ পোৱালি ডান বাৰু বাকী ইয়াৰ একাউণ্টটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কি বুলি আছিলে এই প্ৰীতম শইকীয়া কালচাৰেল প্ৰীতম শইকীয়া কালচাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা ভিডিঅ' চিডিঅ' দিম আৰু চাব এইবাৰ মুখ্য গায়ন কাকতা এই আমাৰ হেৰি আজি কি কৰিবা আজি আৰু তাল বজাবা এওঁ খুলীয়া এজন আমাৰ মুখ্য গায়ন দেই বুকন ভিডিঅ' চিডিঅ' দিম আৰু এয়া আমাৰ দুলুদা নমস্কাৰ আজি আপুনি কি গাব মই শতানেক ৰজা ৰজা গাব দেই ভিডিঅ' চিডিঅ' দিম আৰু চাব ঠিক আছে অঁ ৰেডি হ'ল আৰু চাহটো খোৱাটো মেইন নহয় নে চাহটো মেইন অঁ তেনেকৈ ঠাণ্ডা দিনত চাহ দি আছে চাহ খাই এয়া আমাৰ হেৰি উগ্ৰ চাবা প্ৰবাল ধুনীয়াকৈ মেকআপ চেকআপ কৰিলে ড্ৰেছ চেছ পিন্ধিব এতিয়া আৰু তো গাইজ দেখিছে সকলোৱে ঠাণ্ডাখনত জুই ফুৰাই আছে তো দৰ্শকো আহিছে আৰু চাই ফিটিং কৰি ৰেডি হৈ গ'ল এতিয়া আৰম্ভ হ'বই আৰু মানে ওলাই আছে আৰু মোৰ দেৰিকৈ আছে মই দেৰিকৈ ওলাই আছোঁ ডাকেৰি অংশ শংকৰ ডাকেৰি অংশ হেও ৰাজন্মৰে সেৱাস্থলীত উপস্থিত থকা ভক্তবান পাৰিষদবৃন্দ আপোনাৰ সকলো ৰাতুল চৰণত অশ্ৰদ্ধ কৰি প্ৰণাম জনাই গুৰুজনাৰ অপূৰ্ব সৃষ্টি আমি আজি ভাওনা আৰম্ভ কৰিব লৈছোঁ আমাৰ হৈ যাব পৰা ভুল গতিখিনি ক্ষমা কৰিব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি
ও তো গাইজ ভাওনা আৰম্ভ কৰি দিলে তাৰপিছত আপোনাৰ সেৱা চেৱা কৰি আছে আৰু তো আপোনালোকক মই ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেলতে বেলেগ কৰি দি আছোঁ আজি ডবল পাত দেই আজি শুবনা ক'ব মেকআপ কৰি আছে আৰু গ'ল সেনাপতি কিমান দাদা ঠাণ্ডা লাগিছে নে পুৰা ঠাণ্ডা পৰিছে পুৰা ঠাণ্ডা পৰিছে এবাৰ বিজটো সুমিতা ওলাব বিদেশী দিম এইবিলাক ৰেডি ৰজা এয়া ওলাই গৈ ৰেডি আৰু মেকআপ ওলাই ডেভিড দা পুৰা মাৰি আছে মেকআপ এয়া দৈছ এইফালেও মাৰি আছে এইটো আমাৰ ৰোহিত দা হাই কৰি দিয়া ওলালে দেই আৰু বিজটো খুব ফটো সেয়া ওলাইছে আজি আমাৰ অভিবাদক প্ৰশান্ত দা কি সুন্দৰ বজাইছে চাই থাককচোন আপোনালোকে শুনিব কি ধুনীয়া বজাইছে কলি চিন্তা কৰিলে ভিডিঅ' চিডিঅ' দিম চাব ৰেডি দেই পুৰা সভাৰ মাঝে দেৱী যোগ মানস দা হাই কৰি দিয়া ওলাই কৰি ৰেডি জুই ফুৰাই আছে আৰু ঠাণ্ডা পৰিছে ন পুৰা ঠাণ্ডা লাগিছে আৰু বা সোতৰ কাৰণ দেই ডবল ভাত সুগন্ধা গাইছ মেকআপটো ময়ো কৰি লওঁ এই আমাৰ ভিল কুমাৰ জংকিতা তো গাইছ মেকআপটো মাৰি লওঁ বহুত দেৰি হ'ল ঠাণ্ডা লাগিছে পুৰা মাৰি লওঁ গৌতম দা ৰেডি এইপিনে মেকআপ মাৰি আছে আমি লাষ্ট মেকআপ আৰু গায়ন বায়ন কৰি আহি আজি মন্ত্ৰী ফিটিং কৰা 25 ডবল দিকুদা মেকআপ চেকআপ কৰি হৈ গ'ল এতিয়া ড্ৰেছ চেছ কৰিম আৰু পিন্ধাব ৰেডি দে গাইছ পুৰা ওলাই কৰি হৈ গ'ল তো এতিয়া ওলাম তো ভাওনা চলি আছে মেকআপ চেকআপ কৰি হৈ গ'ল মোৰ পুৰা টোপনি মাৰি আছে আৰু মেকআপ কেনেকুৱা লাগিছে কমেণ্টত জনাব ভিডিঅ' চিডিঅ' দিম চাব তো ঠাণ্ডা মানে পুৰা পৰিছে তো একদম ন ড্ৰেছ নাই ঠাণ্ডাটো পুৰা পৰিছে তো গাইছ মানে বহুত ঠাণ্ডা পৰিছে তো ইয়াতে আৰু জুই ফুৱাই আছোঁ আমি পিছফালে জুই ধৰিছে তাতে জুই ফুৱাই আছোঁ বিৰাট ঠাণ্ডা গাইছ ওলাই গৈ গ'ল ড্ৰেছ ওলালোঁ এতিয়া মেকআপ কৰি আৰু আমাৰো ওলালোঁ কৰিলোঁ ভিডিঅ' চিডিঅ' দিম
তো গাইছ ভাতটো খাই লওঁ আৰু খানা চানা কৰি খাই আছোঁ গাইছ ভিডিঅ'টো কেনে পালে ক'ব তো কালি আৰু ভিডিঅ' নকৰিলোঁ তো ঠাণ্ডা বহুত ঠাণ্ডা মানে হাত উলিয়াবলৈ মন নাযায় এনেকুৱা ঠাণ্ডা মানে তো ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তো ভিডিঅ' আকৌ দিম বুলি ভাবিছোঁ তো আপোনালোকে মৰম দিব বুলি আশা থাকিল তো ইমান শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ তো আজিৰ ভিডিঅ'টো আমি একেই সামৰিছোঁ ধন্যবাদ বাই বাই